নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজি মই চৰাইদেউ ডিচি অফিচে মুকলি কৰি দিয়া নতুন এডভাৰটাইজমেণ্টখন লৈ আহিছোঁ, যিখনত টোটেল 16টাকৈ পোষ্ট মুকলি কৰি দিছে আৰু ইয়াৰ পোষ্টটোৰ নাম হৈছে লোট মণ্ডল গ্ৰেড 3। চ' বন্ধু বান্ধৱীসকল, এখন হৈছে অফিচিয়েল নটিচখন, যিখন ডিচি অফিচ চৰাইদেউ মুকলি কৰি দিছে। ইয়াতে ষ্টাৰ্টিঙতে পে স্কেলটো দি দিছে, যিটো 14,000ৰ পৰা ষ্টাৰ্ট হয় 60,500লৈকে পে' কৰা হ'ব আৰু ইয়াতে গ্ৰেড পে' হ'ব 6,200 ৰুপিজ। চ' ইয়াতে কেটেগৰী ৱাইজ ৰিজাৰ্ভেশ্যন ৰখা হৈছে। ইয়াতে টোটেল পোষ্ট 16টাৰ ভিতৰত আনৰিজাৰ্ভৰ কাৰণে ৰখা হৈছে 8টা পোষ্ট, যাৰ ৰিজাৰ্ভ ফৰ ওমেন 2টা পোষ্ট দিয়া হৈছে। ফৰ OBC আৰু MOBC কাৰণে টোটেল 4টা পোষ্ট, তাৰে এটা ওমেনৰ কাৰণে ৰখা হৈছে। ফৰ SC এটা পোষ্ট ৰখা হৈছে। ফৰ STP কাৰণে 2টা পোষ্ট, যাৰ এটা পোষ্ট ৰখা হৈছে ওমেনৰ কাৰণে ৰিজাৰ্ভ ৰখা হৈছে। STH ইয়াৰ কাৰণে এটা পোষ্ট। EWSৰ কাৰণে 4টা পোষ্ট, যাৰ এটা পোষ্ট ওমেনৰ কাৰণে ৰিজাৰ্ভ ৰখা হৈছে। আৰু লাষ্টত আছে PWD, যাৰ এটা পোষ্ট মুকলি কৰি দিছে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে। প্ৰথমটো দিছে এজ লিমিট আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে এজ ৰিলেক্সেশ্যনত পাব। যদি আপোনালোকে OBC আৰু MOBCৰ পৰা হয় তেতিয়াহ'লে আপোনালোকে 3 yearsৰ ৰিলেক্সেশ্যন পাব। SC STৰ কাৰণে পৰা হ'লে আপোনালোকে 5 yearsৰ ৰিলেক্সেশ্যন পাব আৰু যদি আপোনালোকে PWDৰ কাৰণে হয় আপোনালোকে 10 yearsলৈকে ৰিলেক্সেশ্যনটো পাব। 2 নম্বৰ পইণ্টটো দিয়া আছে নেশ্যনেলিটি। ইয়াতে কোৱা হৈছে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপোনালোকে অসমৰ হ'ব লাগিব বুলি কৈছে। 3 নম্বৰতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। তো ইয়াতে কৈছে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব। ছেকেণ্ডতে কোৱা হৈছে আপোনালোকৰ এটলিষ্ট 6 monthৰ ৰেকৰ্ডৰ চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিঙৰ এখন চাৰ্টিফিকেট হ'ব লাগিব। তাৰপিছত ইয়াতে 3 নম্বৰত কৈছে আপোনালোকে এটলিষ্ট 6 monthৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট হ'ব লাগিব আৰু আপোনালোকে both English and Assamese টাইপিং কৰিব জানিব লাগিব। এপ্লিকেশ্যন ফিজ, চ' ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। 5 নম্বৰতে দিয়া আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ ইয়াতে আপোনালোকক লিংকটো দি দিছে। সেই লিংকটোত গৈ আপোনালোকে ভেলিড মোবাইল নাম্বাৰ দি পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লিংকটো মই মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো দি দিম, আপোনালোকে তাতো গৈ এপ্লাই কৰিব পাৰিব। ইয়াৰ লাষ্ট ডেট অলৰেডি ষ্টাৰ্ট হৈ গৈছে, 4 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ব 22 জানুৱাৰী 2023। আপোনালোকে যেতিয়া এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব কেইটামান ডকুমেণ্ট ছাবমিট কৰিব লাগিব। প্ৰথমটো হৈছে এজ প্ৰুফ চাৰ্টিফিকেট, ছেকেণ্ডটো হৈছে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট ফ্ৰম HSLC, মানে আপোনালোকে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটখন দিব লাগিব। 3 নম্বৰতে আপোনালোকে আপ টু ডেট এমপ্লয় এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগিব। 4 নম্বৰতে আপোনালোকে দিব লাগিব কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল। 5 নম্বৰতে কৈছে EWS চাৰ্টিফিকেট ইফ এপ্লিকেবল। 6 নম্বৰতে কৈছে আপোনালোকে মিনিমাম 6 monthৰ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি চাৰ্টিফিকেট এখন দিব লাগিব। 7 নম্বৰত আছে ৰেকৰ্ড চাৰ্টিফিকেট ক্লাছ কোৰ্চ ট্ৰেইনিঙৰ চাৰ্টিফিকেটখন দিব লাগিব। 8 নম্বৰতে দিছে ডিক্লেৰেশ্যন ফৰ্ম এখন দিব লাগিব। আপোনালোকে যদি PWD কেটেগৰীৰ পৰা হয় আপোনালোকে ডিচেবিলিটি চাৰ্টিফিকেট এখন দিব লাগিব। আপোনালোকে এখন পাছপৰ্ট চাইজৰ কালাৰ্ছ ফটোগ্ৰাফ বিচাৰিছে, যিখনৰ বেকগ্ৰাউণ্ড হোৱাইট হ'ব লাগিব। যাতে কোৱা হৈছে আপোনালোকে যদি ক'ৰবাত কাম কৰিও আছে আপোনালোকে এপ্লাই কৰিব পাৰিব, কিন্তু তাৰ কাৰণে এখন আপুনি নন অবজেকশ্যন চাৰ্টিফিকেট ছাবমিট কৰিব লাগিব, যিখন আপোনালোকৰ কোম্পানী প্ৰেজেণ্ট কোম্পানী HRDৰ পৰা দিয়া হ'ব লাগিব। ইয়াতে 6 নম্বৰতে দিছে চিলেকশ্যন প্ৰচেছ। ইয়াতে টোটেল আপোনালোকৰ 2টা এক্সাম লোৱা হ'ব, এটা থিয়ৰী বেচিছত হ'ব আৰু এটা প্ৰেক্টিকেল বেচিছত হ'ব। তো থিয়ৰী এক্সামত আপোনালোকৰ ছাবজেক্ট থাকিব ছাৰ্ভে এণ্ড ছেটেলমেণ্ট মেটাৰ, জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, জেনেৰেল মেথমেটিক্স, এইটো 100 মাৰ্কছৰ হ'ব আৰু অবজেক্টিভ টাইপ কুৱেশ্যনছ আহিব ইয়াতে। যিটো প্ৰেক্টিকেল এক্সাম হ'ব সেইটো আপোনালোকৰ কম্পিউটাৰত হ'ব আৰু ইয়াতে আপোনালোকৰ টাইপিং টেষ্ট হ'ব, যিটো ইংলিছ আৰু আছামিজ 2টা লেংগুৱেজতে হ'ব আৰু ইয়াতে টোটেল 125 মাৰ্কছ হ'ব। ইয়াতে লাষ্ট পেজত কোৱা হৈছে আপোনালোকৰ যিটো ফাৰ্ষ্ট থিয়ৰী পেপাৰ আৰু প্ৰেক্টিকেল এক্সাম হ'ব সেইটো বেচিছতে আপোনালোকক ইয়াত চিলেক্ট কৰাব। ইয়াৰ কাৰণে আৰু বেলেগকৈ কোনো ধৰণৰ ফেচ টু ফেচ ইণ্টাৰভিউ নহয়। ইমানখিনি আছিলে এডভাৰটাইজমেণ্টখনত বন্ধু বান্ধৱীসকল। তো আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সতে লিংক পাই যাব, তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিল লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।